আনৰ সন্মুখত বদনাম নাগাব। স্বামী আৰু পত্নীৰ মাজত মনোমালিন্য আৰু মাজে মাজে কাজিয়া হোৱাটো এক সচৰাচৰ কথা। কিন্তু ইজনে সিজনক বেয়া বুলি আনৰ সন্মুখত থকা ক্ৰুটিবোৰ দেখুৱাই পতি পত্নীৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে। কেতিয়াও এনে ভুল নকৰিব। প্ৰেমতকৈ সন্মান অধিক গুৰুত্বপূৰ্ণ। পতি পত্নীৰ সম্পৰ্কত প্ৰেম গুৰুত্বপূৰ্ণ, কিন্তু ইজনে সিজনক সন্মান কৰাটো সমানে গুৰুত্বপূৰ্ণ। সদায় মনত ৰাখিব যে সকলোৰে সন্মান আছে। পতি পত্নীৰ সম্পৰ্ক এক সমান সম্পৰ্ক, য'ত সন্মানৰ ভাৰসাম্য অতি গুৰুত্বপূৰ্ণ। অন্যথা এনে সম্পৰ্ক যিকোনো দিনতে ভাঙি যাব পাৰে। সংগীৰ প্ৰতি ভৰসা। আপোনাৰ সংগীৰ প্ৰতি ভৰসা থকা অতি প্ৰয়োজন, কাৰণ পতি পত্নীৰ সম্পৰ্কত ভৰসা গুৰুত্বপূৰ্ণ। যদি ভৰসা নাথাকে তেনেহ'লে সেই সম্পৰ্কত কাজিয়া লগাৰ সম্ভাৱনা থাকে, লগতে সম্পৰ্ক ভাঙি যোৱাৰ আশংকা থাকে। সেইবাবে আপোনাৰ সংগীৰ প্ৰতি ভৰসা থকা অতি প্ৰয়োজন। সুখ কমিবলৈ নিদিব। সুখ আৰু দুখ দুয়োটাই জীৱনলৈ আহে। পতি পত্নীয়ে সুখ আৰু দুখ দুয়ো সময়ত এজনে আনজনক সহায় কৰা উচিত। দুখৰ সময়তো সৰু সৰু আনন্দ উপভোগ কৰিবলৈ নাপাহৰিব। এনে কৰিলে আপোনাৰ দাম্পত্য জীৱন শক্তিশালী হ'ব আৰু সমস্যাৰ পৰা সুৰক্ষিত হ'ব।